আমি অসমত এতিয়া কি হৈ আছে এই যে জনসংখ্যা এটা বিশেষ সম্প্ৰদায়ৰ জনসংখ্যাবিলাক বৃদ্ধি হৈ আছে তো এই আজি যদি 1 লাখ সন্দেহযুক্ত নাগৰিক আছে আৰু 5 বছৰৰ পিছত এই সংখ্যাটো 5 লাখলৈকে বাঢ়ি যায় পুৰত মালটোৱে নাই এই যেটো কথাক লৈ বিতৰ্কটো হৈ আছে তই এই কথাটো মোক কিয় পৰামৰ্শ দিয় তই একো পৰামৰ্শ তোৰ নালাগে মই যি কৈ আছো তই শুনি যা হ'ব হয় স্যাৰ তো মই কৈ আছো যে আমি তাতে এখন জেল কৰিম তই মোক খুদ যে বলে এই জেলত আপুনি কাক থব জেলত মানে আমাৰ দেখোন সবতে গুৱাহাটীত আছে গোটেই ডিস্ট্ৰিক্টে জেল বিলাক আছে স্যাৰ স্যাৰ সেইখন জেল স্পেশাল জেল হ'ব নেকি স্যাৰ একদম স্পেশাল জেল ইয়াতে আমি কি কৰিম এই জেলখনত যিবিলাক উচ্ছেদিত লোকৰ সন্দেহযুক্ত নাগৰিক আমি পাম ইহতিক আৰু বাংলাদেশত নপঠাম ও স্যার বাংলাদেশী বিলাকক মানে এতিয়া বেলেগলৈ নপঠায় তাৰমানে বাংলাদেশী শব্দটো ইয়াতে নাহিব যে যিসকল সন্দেহযুক্ত নাগৰিক আমি তেওঁলোকক এতিয়াৰে পৰা বাংলাদেশ নপঠাম আমি তেওঁলোকক এই ধুবুৰী গোৱালপাৰাত যি জেল হ'ব সব তাতে নি সোমাই দিম ও স্যার কিন্তু স্যার কথাটো একেটাই হৈ গ'ল স্যার আমি তেওঁলোকক খেদিবহে লাগে স্যার আমি আকৌ যদি জেলত ভৰাই দিওঁ স্যার আমাৰ ইয়াতে থকা হ'ল দেখোন ইয়াতে ৰাখিম ভাই ইহঁতিক বাংলাদেশত পঠাই দিলে ইহঁতে কি কৰে সুপ্ৰিম কোৰ্টত কেছ কৰে হাই কোৰ্টত কেছ কৰে কৰি আকৌ সোমাই আমাৰ মিডিয়া বিলাকে কি কৰে তেতিয়া আকৌ আমাৰ ওপৰতে মাৰে কুপটো হয় না নহয় যে তেওঁলোকে কি কৰি আছে আমি ইয়াৰে পৰা খেদি দিওঁ বাংলাদেশত পৌঁছাই দিওঁ বাংলাৰ ইমানে অসমখনক ভাল পায় যে বাংলাদেশী কেইটাই খালি অসমখনত আহি থাকে খালি অসমখনত কাটাতে পাৰ হৈ একদম কাটা চাটা পাৰ কৰি পিঠিত দাগ লৈ হলে ইহঁতে খালি অসমত লাগে তো মই সেই কাৰণে ভাবি আছো যে এই বৃহৎ যে উচ্ছেদ হল বিশেষকৈ ধুবুৰী গোৱালপাৰাত আমি জেল কৰাৰ ব্যৱস্থা কৰিম তো ইয়াতে যিসকল আমাৰ সন্দেহযুক্ত নাগৰিক ধৰাত পৰিব অসমত তো তেওঁলোকক আমি কি কৰিম এই জেলটোত সোমাই দিম ও স্যার বুজি পাইছো মানে সিনেমা এখনো চাইছিলো স্যার মই তেনেকুৱা এইবিলাক গণ্ডগোল কৰা মানুহবিলাক তেনেকুৱা জেলত ভৰাই থৈ দিয়ে এইটো একদম ভাল কনসেপ্ট আমি কি কৰিম এই মানুহবিলাকক তাতে মতাই মাইকে যিমান আছে সব জেলত সোমাই দিম অসমতো বহুত বুদ্ধিজীৱী সংগঠনেটো কৈ থাকে যে এই মানুহখিনি যথেষ্ট কষ্ট কৰিব পাৰে আৰু এওঁলোক নহলে অসমত কোনো কামেই নহয় গতিকে মই ভাবিছো মতাই মাইকে গোটেই কেইটা জেলত সোমাই থম ও স্যার মতাই মাইকে যদি ভৰাই দিয়ে একেখন জেলতে গণ্ডগোলটো স্যার বেছিকে হ'ব নেকি স্যার তই ইয়াৰ চিন্তাটো ঠিক আছে যে আমি কি কৰিম যে মতাখিনি একফাল কৰি দিম আৰু মাইকীখিনি একফাল কৰি দিম মতা মাইকী মানে লগ হ'ব নোৱাৰিব একদম পুৰা একদম বেলেগ বেলেগ কৈ ৰাখি দিম তেতিয়া এই জনসংখ্যাটো নিয়ন্ত্ৰণ হৈ যাব স্যার আপুনি মানে আপোনাৰ চিন্তাক স্যার খলাক ল'বই লাগিব আমি অসমত এতিয়া কি হৈ আছে এই যে জনসংখ্যা এটা বিশেষ সম্প্ৰদায়ৰ জনসংখ্যাবিলাক বৃদ্ধি হৈ আছে তো এই আজি যদি 1 লাখ সন্দেহযুক্ত নাগৰিক আছে আৰু 5 বছৰৰ পিছত এই সংখ্যাটো 5 লাখলৈকে বাঢ়ি যায় আমি ভাবো যে এওঁলোকক গোটেই 1 লাখক যদি আমি জেলখনত সোমাই দিওঁ দে মতা মানুহখিনি এক সাইডত কৰি দিওঁ মাইকী মানুহখিনি এক সাইডত কৰি তেতিয়া ইহঁতৰ জনসংখ্যাটো নাবাঢ়ে হয় জনসংখ্যাটো ৰখি গ'ল আৰু মানুহখিনিও তাতে সোমাই গ'ল আৰু ইয়াতে কোনো উচ্ছেদৰ আমাৰ নেক্সট আৰু উচ্ছেদ কৰিব লগাও নাই যতে ততে তেওঁলোক বহিব লগাও নাই পুৰা কাম কৰাই দিম স্যার কামটো এতিয়া কি কৰাব স্যার ইয়েস তই এতিয়া একদম জায়গাত আহি গৈছ যে আমি কি কাম কৰিম যে আমি তাতে কমেও 2000 বিঘা মাটিত এওঁলোকক খেতি কৰিব দিম ঠিক আছে অসমত যেহেতু আমি প্ৰত্যেক মই নিজে সেইদিনাখন বছৰৰ প্ৰথম দিনটোতে মই গোটেই অসমৰ ৰাইজৰ আগত কৈ আছিলো যে আমাৰ এক অঞ্চলৰ পৰা আমাৰ সাৰযুক্ত খাদ্য শাক পাচলি আমাৰ অসমীয়া ৰাইজে বিষ খাই আছে হয় স্যার একদম সঁচা কথা স্যার হয় তো আমি যদি গোৱালপাৰা ধুবুৰীত যদি 2000 বিঘা মাটিত শাক পাচলিৰ খেতি কৰো তো জেল কেম্পাছৰ ভিতৰত আমি যদি এওঁলোকক এই খেতি কাৰ্যত লগাই দিওঁ তাতে কোনো ফাৰ্টিলাইজাৰ নাথাকিব তো একদম নেচাৰেলি হ'ব এওঁলোকক 1 লাখ কৈ দিয়ে যেতিয়া খেতি কৰিব 2000 বিঘা মাটিত
যদি পাৰো আৰু অলপ উচ্ছেদ কৰি আৰু মাটি বহাই দিম ফাৰ্টিলাইজাৰ ইউজ নকৰিলে স্যাৰ খেতিটো কম হ'ব ইয়াতে না ফাৰ্টিলাইজাৰ নহব এইটো আমাৰ খিলঞ্জীয়া মানুহখিনিক এই খাদ্যটো খুৱাম তো আমি গোবৰ সাৰৰ ব্যৱস্থা কৰিম তো গোবৰ সাৰেৰে তেওঁলোকে যেতিয়া তাত শাক পাচলিৰ খেতি কৰিব প্ৰডাকশ্যনটো ভাল হ'ব আৰু এই প্ৰডাকশ্যনটোৰে আমি কি কৰিম আমাৰ খিলঞ্জীয়া অসমীয়া মানুহখিনিক এই খাদ্যখিনি চৰকাৰীভাৱে যোগান ধৰিম তো আজি কি হৈ আছে বাৰিষা কালত বানপানীৰ সময়ত 1 কিলো বিলাহীৰ দাম 60 টকা হয় আমি যে এটা গণেশগুৰিত আমি এটা কিনিছো মই স্যাৰ আমিতো নিজেই গৈ আছিলো ন তাত হয় স্যাৰ তো মই নিজে ভিজিটত দেখিছো যে শ্বিলঙৰ পৰা বিলাহী আহে 120 টকালৈকে কিলো হয় হয় স্যাৰ একদম সেই আকালৰ সময়ত আমি তাৰ পৰা খেতিবিলাক ডাইৰেক্টলি আমি আমাৰ চৰকাৰী দোকান থাকিব তাৰ পৰা আমি বিনামূলীয়া সামগ্ৰীখিনি পাম আৰু ৰাইজক সুলভ মূল্যত আমি বস্তুবিলাক বেচিম স্যাৰ মই এইখিনিতে মানে কথা এটা সুধো বুলি ভাবিলো স্যাৰ যিহেতু বহুত গোবৰ লাগিব হাজাৰ কুইণ্টল গোবৰ আমাৰ তাতে লাগিব স্যাৰ মানে যদি মানে তাতে গৰুৰ ফাৰ্ম এখন যদি আমি খুলি দিও স্যাৰ বাবা তাতে গৰুৰ ফাৰ্মৰ কথাটো কিয় তই ইয়াতে আনিলি হয় স্যাৰ মানে একদম গৰুৰ ফাৰ্মৰ নাম নলবি তাতে বুজি পালি হয় তো তাতে গৰুৰ ফাৰ্ম নালাগে তো সন্দেহযুক্ত নাগৰিকৰ ঘৰত যিবিলাক গৰু থাকিব তেওঁলোকক জেলত ভৰোৱাৰ লগে লগে গৰুবিলাক গৰু ছাগলী মুৰ্গী এইবিলাক চব অনাথ হৈ যাব তো এইবিলাক গোটেই জেলত সোমাই দে তাতে মই জানাত গোটেই গৰু তেওঁলোকে তাতে বহুত ডাঙৰ এটা কিবা গণ্ডগোল আছে গৰু চুৰ তুৰো তাতে সোমাই আছে গতিকে এই গৰুখিনিৰ লগত যিবিলাক কাণ্ড কাৰখানা হৈ থাকে এইখিনিক নিৰাপদে একদম জেলত ভৰাই দিব লাগে হ'ব তো মানে আমি কৈ আছো যে সন্দেহযুক্ত নাগৰিকৰ মানুহো যাব জীৱ জন্তু যাব মুৰ্গীও যাব সব জেলত থাকিব আমি তাৰ পৰা যিখিনি প্ৰডাকশ্যন পাম এই প্ৰডাকশ্যনটো আমি খিলঞ্জীয়া অসমীয়াসকলৰ মাজত খোৱা খাদ্য হিচাপে আমি বিতৰণ কৰিম বৰ ভাল হ'ব স্যাৰ বৰ ভাল হ'ব স্যাৰ কিন্তু প্ৰজেক্টটো স্যাৰ মেইন হিচাপে স্যাৰ মোৰ নামটো ৰাখিব স্যাৰ তোক মই গোবৰৰ যিটো সাপ্লাই আছে এইটো প্ৰণৱক দি দিম ইয়াক তই এই গোবৰৰ যিটো আমাৰ সাপ্লাই হ'ব বহুত কুইণ্টল হাজাৰ কুইণ্টলত লাগিব তো ইয়াকে এই গোবৰৰ সাপ্লাইটো তই টেন্ডাৰ এটা মাৰি দিবি মই কৰাই দিম হ'ব স্যাৰ থ্যাংক ইউ স্যাৰ কামত লাগি থাক তোক আকৌ মই অহা সপ্তাহত মই তোক পঠাই আছো তই আৰু কৰবাত য'ত উচ্ছেদ হৈ আছে তাতে এটা সাৰ্ভে কৰি আহিবি হ'ব স্যাৰ আপুনি কৈছে মই নকম নেকি স্যাৰ আহিছো